আজি বজাৰত ইমান ভিৰ কাপোৰ কেইযোৰ লৈ থলো ভালেই কৰিলো ও শুনাচোন বাইদেউজনী ঘৰ পাই গলোহি ঠিক আছে তুমি যোৱা মই দোকানতে ৰৈছো ঠিক আছে वाह কি ধুনিয়া ভক এগৰাকী মহিলাই ঘৰৰ পৰা ব্যৱসায় কৰি হৈছে স্বাৱলম্বী वाह কেনেকুৱা ধুনিয়া বাহিৰত দেখোন বৰ মানুহ ৰিভিউ এটা ল'ব পৰা যায় লৈয়ে লওঁ সিগাৰেট আছে নে আছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ পূজাৰ বতৰত ৰাইজৰ বজাৰ কৰি কেনেকুৱা লাগিছে দাদা এক মিনিট এপিনে চাওকচোন দাদা এক মিনিট এপিনে চাওকচোন যোৱাচোন যোৱা ভাইটি এক মিনিট এইফালে আহা কওক কি হ'ল তুমি কি কৈছিলা এই পূজা বতৰত বজাৰ কৰি কেনেকুৱা লাগিছে এই চিগাৰেটটো দেখিছা এইটো খাই হোৱাৰ পিছত অলপ পিছত মই নুমাই দিলোঁ বস্তুটো কিন্তু গভৰ্ণমেণ্টে এতিয়া মোৰ পকেটত যিকুৰা জুই লগাই থৈছে নহয় সেই জুইকুৰা মই এতিয়া ইচ্ছা কৰিও নুমাব অকল মইহেনে মোৰো এতিয়া বহুত পুৰুষৰ সেয়ে গতি হৈ আছে সেই ৰাতিপুৱা ভৰি থোৱা মাটি টুকুৰাৰ পৰা গা ধোৱা পানী টোপালৈকে টেক্সেই এই উশাহ যে লৈ আছা উশাহ নিশাহ যে লৈ আছা কেইদিনমান পিছত ইয়াতো গণি গণি টেক্স লগাব গম পাইছেনে নাই অঙা পানী এইটো খোৱা খোৱা আছিলে বুজিছেনে নাই কিন্তু এতিয়া টেক্সৰ ভয়ত হাতীয়ে খেতিয়ে চলাই বিচাৰি থাকিব লগা হৈছে এই চিগাৰেটটো যে খাই আছো মই দুদিনমানৰ পিছত এই বিড়িত ধৰিব লাগিব বুজিছেনে নাই আৰু তুমি সোধা মোৰ এই দুৰ্গা পূজাত আহি কেনেকুৱা অনুভৱ হৈছে বঢ়িয়া গৌৰৱ অনুভৱ কৰিছোঁ বিৰাট গৌৰৱ অনুভৱ কৰিছোঁ কিয় ৫,০০০ টকা দিছিলোঁ দেখোন ১,০০০ কেনেকৈ কমিলে নহয় জানা যিযোৰ কাপোৰ ল'বলৈ আহিছিলোঁ তাৰ লগত আন এযোৰ অফাৰত পাই গ'লোঁ সেইকাৰণেহে এনেও নৱমীলৈকেহে লৈছিলোঁ এতিয়া দশমীলৈকে হৈ যাব এয়া দেখিছে নহয় আপুনি ইয়াত দিন দুপৰতে ঘৈণীয়েকে গিৰিয়েকৰ ওপৰত কৰা লুট বুলি কয় কি দৰকাৰ কি পূজাৰ প্ৰত্যেক দিনে নতুন নতুন কাপোৰ পিন্ধা দুৰ্গা পূজা মানে মা দুৰ্গা দেৱীক সত্য মানে পূজা কৰি আশীৰ্বাদ লোৱা আকৌ মহিলাসকলক কোনে বুজাব যে দুৰ্গা পূজা মানে ৭ ঘণ্টা পাৰ্লাৰত বহি ১০,০০০ টকা খৰচ কৰি সদায় নতুন নতুন পোচাক পিন্ধি নিজকে দুৰ্গা দেৱীক সজোৱাটো নহয় বা চৰকাৰী চাকৰিয়াল হৈ কাপোৰৰ নামত ১,০০০ টকা এটা খৰচ কৰিবলৈ টান পাইছা দৰমহা বাঢ়িছে বাবাহে কৈছোঁ গুড ভাল কথা কৈছা দৰমহা বাঢ়িছে কিন্তু এই দৰমহা ভাল লগতে যে লাইটৰ বিলো বাঢ়িছে গম পাইছা নাই সেয়া ভাইটি কোৱাচোন তোমালোকে দেখোন চাগে দৰমহা বাঢ়িছে লাইটৰ বিলো বাঢ়িছে লগত তোমাৰ চৰকাৰী চাকৰিডাল নাথাকাতেনে ভাল আছিলে মই অৰুণোদয় আঁচনিৰ পইচাকেইটাকে পালোঁ হয় অন্ততঃ নিজৰ মতে চলিব পাৰিলোঁ হয় ইমান মানুহৰ আগত এনেকৈ অপদস্থ হ'ব নালাগিল হয় কি ক'লা অৰুণোদয়টো নাম নল'বা মোৰ ওচৰত ভাইটি বুজিছা এই জটপুটৰ খাই এই অৰুণোদয়ৰ দৰে আঁচনিবোৰ চৰকাৰে আঁচনি বনাব ৰাজভঁৰালত ধনৰ নাটনি হ'ব আৰু ইয়াত সকলো বস্তুতে টেক্স লগাই আমাৰ নিচিনা মানুহবোৰৰ অৱস্থা নাই আৰু এই আমাৰ মেডামহঁতে অৰুণোদয়লৈ ৰাণী হোৱাৰ সপোন দেখিব হৰা আলুৰ পৰা তেললৈকে কিনি এসাঁজ মাংসৰে ভাত খাওঁতে ১৫০০ টকা যায় আৰু তুমি অৰুণোদয়ৰ দৰে আঁচনি লৈ ৰাণী হ'ব বিচাৰিছা হ'ব নালাগে তোমাৰ ১,০০০ টকা ইমান কথাও শুনিবলৈ নাই কাপোৰো ল'বলৈ নাই মই কৈ থৈ আহোঁগৈ নালাগে বুলি ৰ'বা এইটো লোৱা কাপোৰ লৈ গৈছে ভাইটিৰ কথা লৈ মই বহুত কিবা কিবি ক'লোঁ দে মই লৈ আহোঁগৈ কি কৰিব ঘৰ দুৱাৰ কালিলৈ পৰিৱৰ্তন কৰি পেটৰ ভাত মুঠিটো লাভ মাৰিব নোৱাৰি ভাইটি তুমি ঠিকেই কৈছা বুজিছা মই এখন সৰু সুৰা দোকান দি আছোঁ বুজিছা অৰুণোদয় পইচা পাই মোৰ মাইকী মানুহজনী কামলৈ নোযোৱাই হ'ল
ভালহে অৰুণোদয় পইচা পায় অৰুণোদয় পইচা পালে মাহে মাহে কেলৈ কামলৈ যাব লাগে ঐ ভাইটি শুনা অৰুণোদয় 1200 টকা ঘৰ চলে নেকি বাৰু কোৱাচোন কি কৰিব আৰু পৰিৱৰ্তনশীল ৰজাই দিয়া প্ৰজাৰ জীৱন এনেকুৱাই আৰু কিবা সুধিবা নাই দাদা ভাবিছোঁ ৰাইজক আপোনাক সোধা প্ৰশ্নটো সোধোনে বা নাই হেৰি হ'লনে যাওঁ ব'লক